পখেৰা গ্ৰামত ছায়েন্স কলেজটো অতিকেই দৰকাৰী এটা মানে বিষয় আৰু এই ছায়েন্স ষ্ট্ৰীমৰ ইয়াত খুলিবৰ কাৰণে মই অসম বিধানসভাৰ মজিয়াত কেইবাবাৰ উত্থাপন কৰিছো, আলোচনাও কৰিছো, মুখ্যমন্ত্ৰীৰ লগতো কৰিছো, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰিছো, কিন্তু আজিলৈকে পূৰণ হোৱা নাই। সময়ত নিশ্চয় পূৰণ হ'ব। বহুখিনি কথা আছে, বহুখিনি সমস্যা আছে। এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে নিশ্চয় চৰকাৰে আজিলৈকে তেনেকুৱা ধৰণৰ এটা সুবিধা পোৱা নাই। তেখেতসকলৰ ফালৰ পৰাও ইয়াত ছায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰিবৰ কাৰণে বাৰে বাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়েও ৰাজহুৱাভাৱে ঘোষণা কৰিছে, আৰু কিন্তু বাস্তৱত আজিলৈকে মানে সেইটো পূৰণ কৰিব পৰা নাই। কিন্তু মই ভাবো যিহেতু এইটো এটা চৰকাৰৰ মুৰব্বীৰ প্ৰতিশ্ৰুতি আৰু অসম বিধানসভাত বাৰে বাৰে চৰ্চিত হোৱা এটা বিষয়, সেই হিচাপে এতিয়া পখেৰা গ্ৰামৰ ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ বিষয়টো মই ভাবো পলম হ'ব পাৰে, কিন্তু এদিন হলেও ইয়াত পূৰণ হ'ব, ইন্ট্ৰডাকশ্যন হ'ব। আমি মাত্ৰ ধৈৰ্য সহকাৰে অপেক্ষা কৰিব লাগিব, আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব, আমাৰ আৱাজ আমি জোৰদাৰভাৱে ৰাখিব লাগিব, আৰু যিসকল ইয়াৰ প্ৰতিনিধি আছে উপযুক্ত মঞ্চত এইবিলাক কথা উত্থাপন কৰি পেলাই চৰকাৰৰ ওপৰত প্ৰেছাৰ দিয়াৰ ব্যৱস্থা প্ৰতিনিধিবিলাকৰ পৰা থাকিব লাগিব। ময়ো এতিয়া যিহেতু এডুকেশ্যন বিভাগক মানে চম্ভালিছো BTCত, গতিকে মোৰ ফালৰ পৰা মই এতিয়া আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ তাতে চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওচৰতে হওক বা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ওচৰতে হওক এটা গভৰ্ণমেণ্ট সিদ্ধান্ত হিচাপে, BTC গভৰ্ণমেণ্টৰ এটা সিদ্ধান্ত হিচাপে এটা প্ৰপ'জাল মই পঠিয়াই দিম, সোনকালে যাতে ইয়াত ছায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰা হয়। আজি পখেৰাগ্ৰাম কলেজত আমাৰ যিটো বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে চেমিনাৰখন আয়োজন কৰা হৈছে। মই ভাবো এই চেমিনাৰৰ যিটো উদ্দেশ্য, সেইটো খুব ভাল এটা উদ্দেশ্য লৈ তেওঁলোকে আয়োজন কৰিছে। যিটো টপিক তেখেতসকলে বাছনি কৰি লৈছে, সেই টপিকটো আজিৰ দিনটোত ক'বলৈ গ'লে খুব মানে এটা ৰিলিভেঞ্চি থকা এটা টপিক হয়। আমাৰ 6th শিডিউলৰ বিষয়ে আজি অঞ্চলৰ মানুহখিনি ভালেখিনি আকৌ জানিব লগা আছে। আমাৰ ৰাজনীতিৰ পথাৰত পলিটিকেল মেনবিলাকে যেনেকুৱা ধৰণৰ ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যন বিলাক দি পেলাই ৰাইজক জনাই আছে, ইয়াৰকৈ আৰু বেছি বহুত জানিব লগা কথা আছে, যিখিনি কথা নেকি আমাৰ ৰাইজে এতিয়ালৈকে জানাৰ পৰা বঞ্চিত হৈছে। আজি 6th শিডিউলৰ ওপৰত ভালকে এটা অধ্যয়ন থকা আমাৰ যিবিলাক মানে ইয়াত চেমিনাৰৰ কাৰণে আলহী হিচাপে মাতি অনা হ'ল, যেনেকে আমাৰ খাটাৰ চাহাব আছে ইয়াত কাৰ্বি আংলঙৰ পৰা। কাৰ্বি আংলঙৰ যিটো 6th শিডিউল, সেইটো খুব আমাৰ অসমৰ ভিতৰতে চবতকৈ পুৰণা যিহেতু এটা 6th শিডিউল ব্যৱস্থা হয়, আৰু এই অঞ্চলৰ বসবাস কৰা আমাৰ জাতি জনগোষ্ঠীৰ নেতা বন্ধুসকলে যেনেকুৱা ধৰণৰ তেখেতসকলে অভিজ্ঞতা লাভ কৰিব পাৰিছে, আজি আমাৰ বড়োলেণ্ড অঞ্চলৰ নেতাবিলাকে আকৌ মানে বহু বছৰ হয়তো লাগিব তেওঁলোকৰ সমানে জানিবৰ কাৰণে। আমি আমাৰ এই অঞ্চলৰ ট্ৰাইবেল জনগোষ্ঠীৰ যিটো ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আমাৰ অস্তিত্ব, আমাৰ পৰিচয় ৰক্ষা কৰাৰ স্বাৰ্থে যিটো আন্দোলন কৰিছিলো, এই আন্দোলনৰ পৰিসমাপ্তি ঘটাবৰ কাৰণে আমাৰ অল্টাৰনেটিভ এটা ৰাজনৈতিক ব্যৱস্থাপনা বিচাৰি পেলাই 6th শিডিউলটো যিটো মানে দিয়া হৈছিল বা গ্ৰহণ কৰা হৈছিল, আৰু এই 6th শিডিউলৰ দ্বাৰা দি আজি আমাৰ 22টা বছৰ আজি আমাৰ এই অঞ্চলৰ যিটো শাসন ব্যৱস্থা এটা চলাই থকা হৈছে, ইয়াৰ দ্বাৰা দি আমাৰ অঞ্চলখনৰ মানে গোটেই দৃশ্যটো মানে সলনি হৈ গৈছে। আমাৰ এই অঞ্চলত আমাৰ 6th শিডিউল গঠন হোৱাৰ আগত যেনেকুৱা ধৰণৰ জৰাজীৰ্ণ অৱস্থা আছিলে, উন্নয়নৰ দিশত ক'বলৈ গ'লে একোৱেই নাছিলে। শিক্ষা অনুষ্ঠান, স্বাস্থ্যৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ জৰাজীৰ্ণ অৱস্থা, সেইবিলাকতো আপোনাসকলে চবেই জানে। আজি আমাৰ এই অঞ্চলৰ মানুহবিলাকে অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছিল, চাকৰি নোপোৱা হৈছিল। আমাৰ ভাল পদবীত থকা অফিচাৰ বা সৰু এইবিলাক মানে পোষ্টত থকা যিবিলাক কৰ্মচাৰী এই অঞ্চলত বহুত কম আছিলে। এতিয়া 6th শিডিউল আমাৰ অঞ্চল ইয়াত চৰকাৰ এটা আমাৰ হোৱাৰ পিছত যেনেকুৱা ধৰণৰ আজি প্ৰায় ক'বলৈ গ'লে এখন গাঁৱত এটা গাঁৱত আজি 5-6জনকৈ চাকৰিয়াল আছে। এইখিনি সুবিধা আমি পাইছো। এইটো আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে মানে দিছপুৰত গৈ পেলাই আমাৰ কণ্ট্ৰাক্ট টিকা নানান ধৰণৰ কামবিলাক কৰাটো ইমান সহজ নহয়।
আমি পাত্তা নাপাওঁ, আমাক তাতে মানে তেনেকুৱা ধৰণৰ সুবিধাও নিদিয়ে, পাত্তাও নিদিয়ে। কিন্তু BTC চৰকাৰ চিক্সিডেল এৰেঞ্জমেণ্ট আমাৰ নিজৰ হাততে যিহেতু থাকি গ'ল, ইয়াৰ কাৰণে আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে চাকৰি নাপালেও জীয়াই থাকিবৰ কাৰণে কণ্ট্ৰাক্ট ঠিকা কাম কৰিবৰ কাৰণে যিহেতু এটা ব্যৱস্থা পালে, সুবিধা পালে, যথেষ্ট আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত এতিয়া আপোনালোকে দেখা পাব মানে বহুত এই ধৰণৰ কেপিটেল টকা পইচা বা মানে পুঁজি থকা ব্যক্তি বহুত ওলাইছে আৰু কাম দাম যিহেতু কৰি আছে, সুবিধাখিনি পাইছে। এইবিলাক চব আমাৰ ইয়াত ছিক্স চিডিউল অহাৰ পাছৰ যিখিনি সুবিধা সেইটো আপোনালোকে দেখা পাইছে। আৰু শৈক্ষিক দিশত চাব আপোনালোকে আন্তঃগাঁথনি নাছিলে, ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান আহি গ'ল, ইউনিভাৰ্চিটি, CIT, মেডিকেল কলেজ, আজি বহুখিনি আমাৰ ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ মাজতে হৈ গ'ল, যিটো নেকি আমাৰ মাজত আছিলে। আৰু সেইবিলাকত গৈ পেলাই শিক্ষা ল'বৰ কাৰণে গ'লে আমাৰ মানুহবিলাকে যথেষ্ট নিৰ্যাতিত হৈছিলে, হাৰাশাস্তি হ'ব লগা হৈছিলে। আৰু ইয়াত আমি এতিয়া নিৰ্ভয়ভাৱে নিজৰ জাগাত নিজৰে অনুষ্ঠান হিচাপে এই আমাৰ শিক্ষা দীক্ষা উচ্চ শিক্ষাত আমি ল'বৰ কাৰণে সুবিধা পাইছো। এইবিলাক এতিয়া ছিক্স চিডিউল আমাৰ কাৰণে, এই অঞ্চলৰ ৰাইজৰ কাৰণে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে এটা গ্ৰহণযোগ্যতা থকা এটা বেষ্ট এটা এৰেঞ্জমেণ্ট হিচাপে যিহেতু আমি পাইছো, আজি ইয়াৰ বিষয়ে আকৌ আমি ভালকে জানিব লাগিব। আৰু ইয়াত কিবা যদি আমাৰ ছিক্স চিডিউলটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে, ছিক্স চিডিউলৰ প্ৰটেকশ্যনৰ কাৰণে আমি যদি আকৌ ব্যৱস্থা ল'ব লাগে, আমি টাইম টু টাইম এই ধৰণৰ এটা ক'ত লেখনা আছে, ক'ত আমাৰ সুৰুঙা আছে, ক'ত আকৌ আমাৰ ঠিক হৈছে হোৱা নাই, সেইবিলাক আমি আৱিষ্কাৰ কৰিবৰ কাৰণে প্ৰয়োজন আছে। আৰু টেমিনাৰ পাতাৰ দ্বাৰা দি সেইবিলাক মানে গোটেইখিনি ওলাই পৰিব। আৰু সেইটো আমি বিচাৰো বাহিৰৰ পৰা এক্সপাৰ্ট বিলাকে আহি যেনেকুৱা ধৰণৰ ইহঁতে দেখুৱাই দিব, আমাক যেনেকুৱা ধৰণৰ মানে সুবিধাখিনি মানে কৰিবৰ কাৰণে ৰাস্তা উলিয়াই দিব, সেইখিনি আমি ফল' কৰি কাম কৰি যাম। আমি চবৰে সহায় বিচাৰিম, চবৰে সহযোগিতা আমি বিচাৰিম।